সুপ্ৰভাত মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই নয়নজ্যোতি পুনৰ তোমালোকৰ বাবে লৈ আহিছোঁ তৃতীয় শ্ৰেণীৰ নতুন গণিত বিষয়ৰ এটি পাঠ, 7 নম্বৰ পাঠ চানেকিৰ আজি তৃতীয় খণ্ড। ইতিমধ্যে চানেকিৰ দুটা খণ্ড আমি পূৰ্বতে আলোচনা কৰি গৈছোঁ। যদি চোৱা নাই তোমালোকে ভিডিঅ'টো আগৰ লিংকত গৈ চাই ল'বা। আৰু তোমালোকে যদি বুজি পোৱা নাই তেতিয়া কমেণ্ট কৰিবা। ইয়াৰ পিছত আকৌ তোমালোকক আৰু দেখাম চানেকিৰ নতুন নতুন খণ্ড আৰু ওলাব। তোমালোকক ভৱিষ্যতে তোমালোকৰ যিকোনো পৰীক্ষাত বহিবৰ বাবে কেনেকুৱা ধৰণৰ প্ৰশ্নবোৰ আহে, যেনেকৈ নবোদয়ে হওক, বৃত্তি পৰীক্ষাই হওক, সেইবোৰতো তোমালোকৰ বাবে প্ৰয়োজন হয় এই চানেকি। গতিকে তোমালোকে এই চানেকি ভিডিঅ'টো ভালদৰে চাই ল'বা। এতিয়া আমি মূল বিষয়লৈ আহোঁ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এই চানেকিটোলৈ চোৱা। এই চানেকিত তোমালোকে কি দেখিছা? ইয়াত এই মেকুৰীটোৰ গাত কেই নম্বৰ আছে? 91, মানে 91 হয়নে? এতিয়া 91 তোমালোকৰ নেতাখিনি মুখস্থ আছেনে? 1ৰ পৰা 100লৈ তোমালোকে মাতি যোৱাচোন। 9-1 91 তাৰপাছত কি হ'ব? 9-2 92 9-2 9-3 93 তাৰপাছত 9-3 93 হয়নে? তাৰপাছত কি হ'ব? 9-4 9-4 94 হ'ব। তাৰপাছত 9-5 95। এনেকৈ কি হৈছে এই ভিডিঅ'টোত তোমালোকে চাই লোৱা। এই মেকুৰীকেইটাত প্ৰথমতে এই মেকুৰীটো 91, তাৰপিছত 92টো, এই 92 ওপৰত যিটো 92, এই 92টো নাই। তাৰপিছত 93টো আছে, এইটো 94টো নাই। তাৰপিছত আকৌ 95 দিছে। 95ৰ পাছত কি হ'ব? 96 95ৰ পাছত কি? 96 হয়নে? তাৰপিছতে কি হ'ব? 96 96টো এতিয়া ইয়াত লিখিলে নহ'ব, হ'বনে? নহ'ব। এতিয়া 9-6 96 হয়নে? 95ৰ পাছত কি? 96, এইটো আমি এৰি দিলোঁ। তাৰপিছত 96ৰ পাছত কি? 9-7 97 97। ইয়াত কি বহিব তেতিয়াহ'লে এই মেকুৰীটোত? 9-7 97। তাৰপিছত ইয়াত কি আকৌ 97ৰ পাছত কি? 9-8 98 হয়নে? এই 98টো আকৌ এৰিব লাগিব। 98ৰ পাছত কি হ'ব? 9-9 99 এতিয়া মেকুৰীটোত কি বহিব? 9-9 99। 99ৰ পাছত কি হ'ব? 100 হয়নে? এই 100ৰ পাছত এইটো 100ত আমি কি কৰিব লাগিব? এতিয়া 100টো এৰিব লাগিব, হ'বনে? 100ৰ পাছত কি হ'ব? 100ৰ পাছত 101। এতিয়া আমি এইটো তালিকা আমি সম্পূৰ্ণ কৰিলোঁ, নহয়নে? তোমালোকে এবাৰ আকৌ চাই ল'বা ভালদৰে। এই তালিকাখন ভালকৈ চাই ল'বা। প্ৰথমতে 91 92টো এৰিলোঁ, আকৌ 93 তলত আছে মেকুৰীটোত, আকৌ 94টো এৰিলোঁ, 95টো মেকুৰীটোত আছে, আকৌ 96টো এৰিলোঁ, 96ৰ পাছত 97টো মেকুৰীটোত বহুৱাই দিলোঁ, আকৌ 98টো এৰিলোঁ, 98টোৰ পাছত আকৌ কি বহালোঁ? 99টো মেকুৰীত থলোঁ। তাৰপাছত আকৌ কি হ'ল? 99ৰ পাছত 100ত আকৌ ওপৰত থলোঁ, এৰি দিলোঁ এইটো। তাৰপাছত আকৌ কি বহালোঁ? 101। এতিয়া পাৰিবা নহয়? এইটোলৈ চোৱা। এতিয়া কি আছে ইয়াত? নিগনি আছে হয়নে? এই নিগনিটোৱে কিমান নম্বৰ লৈ আছে? 100। তাৰপিছৰটোৱে কিমান লৈছে? 200। তাৰপিছত 300। তাৰপিছত কি হ'ব ক'ব পাৰিবানে? 400 তাৰপিছত 500 তাৰপিছত 600। গুড, পাৰিছা। তোমালোকে এনেকৈ লিখিব লাগিব। এয়া 400 500, তাৰপিছত কি হ'ব? 600 হয়নে? এনেকৈ 500 পাছত কি? 600 600 পাছত কি? 700। আৰু এনেকৈ তোমালোকে
কৰিবলৈ যত্ন কৰিবা। এতিয়া এইটোলৈ চোৱা, এই ভেকুলীটোলৈ চোৱা। এই ভেকুলীটোৰ কিমান লৈ আছে? 375। 70 তাৰ পিছৰটো কিমান লৈ আছে? 380 380। তাৰ পিছৰটোৱে 385 385, হয়নে? মানে ইয়াৰ পৰা ইয়ালৈ 5 নম্বৰ বাঢ়িছে, ইয়াৰ পৰা ইয়ালৈ 5 নম্বৰ বাঢ়িছে। 5 নম্বৰ কিমান বাঢ়িছে? 5 নম্বৰ। ইয়াৰ পৰা ইয়ালৈ আকৌ 5 নম্বৰ বাঢ়িছে, হয়নে? আমি তেনেকৈ বঢ়াই বঢ়াই গৈ থাকিব লাগিব। 375ৰ পাছত 5 নম্বৰ বঢ়াই দিলে কিমান হ'ব? 380। 380 পাছত আকৌ 5 নম্বৰ বঢ়াই দিলে কিমান হ'ব? 385। তেনেকৈ আমি তাৰ পিছৰখিনি বঢ়াই বঢ়াই গৈ থাকিম। এতিয়া ইয়াৰ পাছত কি হ'ব? 385ৰ পাছত 390 হ'ব। তাৰপাছত কি হ'ব? 390ৰ পাছত 5টা যোগ কৰি দিয়ে 95। হ'বনে? তোমালোকে এনেকৈ আৰু যোগ কৰি গৈ থাকিবা। ইয়াৰ পাছত কি হ'ব? 400। 400ৰ পাছত কি হ'ব? 405। তোমালোকে এতিয়া পাৰিবানে? এনেকৈ আৰু কৰিবলৈ যত্ন কৰিবা। ভৱিষ্যতে মনত ৰাখিবা, এনেকুৱা অংক দিলে তোমালোকে পাৰিবানে? পাৰিম। চানেকিটো আকৌ চাবা দেই তোমালোকে ভালদৰে। এইটোলৈ চোৱা, এতিয়া 250 আছে, হয়নে? ইয়াত 300 আছে, ইয়াত 350 আছে। মানে 250ৰ পৰা 50 বাঢ়িছে। ইয়ালৈ কিমান বাঢ়িছে? 50 বাঢ়ি গৈছে, হ'ব। আকৌ ইয়ালৈ 300ৰ পৰা 300লৈ 350লৈ কিমান বাঢ়িলে? ইয়াতো 50 বাঢ়িছে, হ'বনে? এয়া 50 বাঢ়িছে। তোমালোকে এতিয়া চাই ল'বা। 250ৰ পৰা 50 যোগ কৰি দিয়াৰ লগে লগে 300 হ'ল। 300ৰ পৰা আকৌ 50 যোগ কৰিলে 350 হ'ল। ইয়াৰ পাছত কি হ'ব? তোমালোকে কৈ যোৱাচোন। 400, 450, 500। গুড। এতিয়া আমি লিখি দিওঁ। ইয়াত 400, 450, এটা 500 হ'লনে? এইটোলৈ চোৱা, এই হাতীটোলৈ চোৱা। এই হাতীটোত কিমান আছে? 350। 350ৰ পাছত 340, 530, 530, 540, 550, হয়নে? এতিয়া এই হাতীটোত 530 আছে। 530ৰ পাছত কিমান যোগ হৈছে? ইয়াত 10 নম্বৰ যোগ হৈছে। কেই নম্বৰ? 10 নম্বৰ যোগ হোৱাৰ কাৰণে কিমান হ'লগৈ? 540। 540ৰ পাছত আকৌ 10 নম্বৰ আমি যদি যোগ কৰি দিওঁ কিমান হ'ব? 10 নম্বৰ যদি যোগ কৰি কিমান হ'ব? 550। তেনেকৈ আমি যোগ কৰি গৈ থাকিব লাগিব। 550ৰ লগত আকৌ 10 যোগ কৰি দিলোঁ 560, হয়নে? এই 560, 570, 580 হ'লনে? এতিয়া আমি ইয়াৰ পৰা কি কৰিলোঁ? 560ৰ লগত 10 যোগ কৰিলোঁ, আকৌ 570ৰ লগত আকৌ 10 যোগ কৰিলোঁ, হ'ল? ঠিক আছে। আজি আমি এই চানেকিটো কি কৰিলোঁ? সম্পূৰ্ণ কৰিলোঁ, নহয়নে? আৰু তোমালোকে এনেকৈ আৰু ভৱিষ্যতে বেলেগ চানেকি দিয়া থাকিব। সেই চানেকিবোৰ কৰিবলৈ যত্ন কৰিবা। আৰু এই ওপৰৰ ঘৰটোলৈ চোৱা। এই ঘৰটোত যে তোমালোকৰ বুঢ়া আঙুলিটোত চিয়াঁহী বা যিকোনো কালাৰ লৈ এনেকুৱা এটা বাকচ বনাই ল'বা। বাকচটোৰ ভিতৰত তোমালোকে বুঢ়া আঙুলিটোৱে হেঁচি ধুনীয়াকৈ এটা চানেকি বনাবা, যাতে দেখিবলৈ ধুনীয়া হয়, একদম ধুনীয়া ফুলৰ নিচিনা হয়। তোমালোকে বনাবলৈ যত্ন কৰিবা। এয়া তোমালোকক গৃহকৰ্ম দিলোঁ, তোমালোকে ঘৰত কৰিবা। আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।